साथ को किया नो बोली तुम्हार पारी बने सबो बोती है बार मेरी साथ को किया नो बोली तुम्हार लुआ गुड मर्निंग बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আছে আৰু মোৰো ভালেই ভিডিঅ'টো আজি দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ কাৰণ মোৰ অলপ কাপোৰ ধুবলগীয়া আছিলে মই কাপোৰখিনি চাপত দি থৈ দিছোঁ এতিয়া অলপ পাছত মানে অলপ পাছত নহয় আৰু অলপ দেৰি পাছতে আৰু ধুমেই আৰু বেছি দেৰি নাৰাখোঁ কাৰণ আৰু বেলেগো কাম কৰিবলগীয়া আছে কৰা হোৱা নাই তেনেকৈ সো মই ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ বুলি আহিলোঁ চাই থাকক আজিৰ দিনটোনো কি কৰোঁ মই কাপোৰ ধুই হৈ গ'ল এতিয়া মানে অলপ ইয়াতে কাপোৰ অলপ জাপিবলগীয়া আছিলে বহি লৈ পিনে জাপি আছোঁ এইবিলাক সৰু সুৰা কাম কিন্তু কাপোৰ ধুই মোৰ হাত একদম বিষ হৈ গ'ল কাৰণ বহুতখিনি আছিলে আৰু বহুতখিনি থকাৰ কাৰণে চাগে কাপোৰ ধুই ভাল নাপাওঁ মানে মোৰ ভাল নালাগে কাপোৰ ধুই তথাপিও এতিয়া উপায় নাই নিজৰ পিন্ধা কাপোৰ আৰু হাজবেণ্ডৰ কাপোৰ আছিলে অলপ চলপ ধুবলগীয়া হৈছে আৰু এতিয়া কৰি আছোঁ মই কাপোৰ জাপা কাম আৰু চাই থাকক ভিডিঅ'টো মোৰ আৰু যিসকলে নতুনকৈ আহিছে মোৰ ভিডিঅ'টোত চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যদিহে ভাল লাগে চাই আৰু ভাল নালাগিলেও কৰি দিব আৰু ছাবস্ক্ৰাইবটো কাৰণ পিছলৈ হয়তো আৰু ভাল দিব পাৰোঁ সেইটো কাৰণে এতিয়া কি ক'ম আৰু ক'বলগীয়া তেনেকৈ নাই চ' এতিয়া মই আৰু অলপ কাম আছে কাম মানে বাহিৰৰ কাম নহয় ভিতৰৰ কাম কিবাকিবি আৰু এইখিনি কৰি লওঁ কৰাৰ পিছত আকৌ আহিম এতিয়া চাই থাকক ভিডিঅ'টো আৰু মইনো কি কৰোঁ কি নকৰোঁ মই এতিয়া আহি পালোঁ পথাৰত কাৰণ পথাৰত ৰ'দ ল'বলৈ আহিছোঁ অলপ বহি লওঁ বুলি চ' ৰ'দটো তেনেকৈ ইমান কাৰাকৈ দিয়া নাই মানে কমকৈ ওলাইছে ত' কমকৈ হ'লেও অলপ ৰ'দ লৈ লওঁ বুলি আহিলোঁ এইফালে খেতি কৰিছে লাই খেতি লাও তাৰপাছত এইখিনি কি আছে নাজানো মই ইয়াত আছে বন্ধাকবি আছে আৰু ফুলকবি আছে আৰু কি আছে ভালকৈ নাজানো আৰু এইফালে আছে গোমধান এইফালে এইখিনি লগাইছে গোমধান আৰু এইফালে পথাৰ আছে এইবিলাক আৰু এইফালে লাও লগাই থোৱা আছে হোৱা নাই চাগে ফুলবিলাক ফুলিছে আৰু এইবিলাক আৰু এতিয়া ইয়াতে ৰ'দত বহি থাকিবই মন যায় উঠি যাব মন নাযায় তো হ'ল বহুত দেৰিয়ে হ'ল ইয়াত অহা উঠি যাবলৈতো মন নাই যোৱা হ'লেও যাব লাগিব আৰু আজি এটা মই নতুন বস্তু খালোঁ আগতে মই কাঠআলু খোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম খালোঁ ভণ্টিয়ে মানে ফ্ৰাই কৰিছিলে তো কাঠআলু তেনেকৈ মই এনেই খাই চাইছিলোঁ ভালেই লাগিলে খাই বহুত ধুনীয়া লাগিলে কিন্তু মই আগতে খোৱা নাছিলোঁ এইটো বস্তু আজি ফাৰ্ষ্ট খালোঁ যিহেতু নেকি বহুত ভাল লাগিলে আৰু আগলৈও খাম আৰু এতিয়া এনেকৈয়ে বনাই খুৰী ঘৰত এতিয়া চাহ দিলে ভণ্টিয়ে চাহ খাই আছোঁ এইফালে লাল চাহ আৰু এইফালে কাঠআলু হয় এইটো ফ্ৰাই কৰিছে খাই বহুত ভাল লাগিছে এইটো আৰু মই এতিয়ালৈকে বহুত কেইপিচ খালোঁ এইফালে খুৰীয়ে ধান জাৰি আছে দেখাব মানা কৰিছে মুখখন ৰ'দ লৈ আহিলোঁ এতিয়া লগত ভণ্টিক লৈ আহিছোঁ এইফালে নোলাই বোলে আজি ঘৰত গৈ হ'লেও দেখাম কৈছোঁ এতিয়া নোলাওঁ বুলি কৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল কালি যিহেতু নেকি ফুৰিব পৰা অহা পাছত ভিডিঅ' বনোৱা নহ'ল তো আজি ষ্টাৰ্ট কৰিছোঁ এতিয়া 11:30 বজাত এতিয়া 11:30 বাজিছে চ' কালি অলপ বিজি আছিলোঁ বেলেগ এটা কামত সেইটো কাৰণে কালি ভ্লগ ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ আজি ষ্টাৰ্ট কৰিছোঁ হঠাৎ আলহী আহিল মানে কি ক'ব মানে ভাইটি আহিলে একো খবৰ নিদিয়াকৈ তো এতিয়া ভাইটি এতিয়া আহিলে এতিয়া যাবলৈও ওলাইছে তাক অলপ আগুৱাই থৈ আহোঁগৈ আৰু দেখাম মই ভাইটিক চাই থাকক ভিডিঅ'টো যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ লগতে বেল আইকনটো টিপি দিব তেতিয়া মোৰ ভিডিঅ' দিলে নটিফিকেশ্যন পাই থাকিব আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এতিয়া চাই থাকক এইফালে লাষ্ট কৰিছে মাস্ক পিন্ধি লৈছে মানে নোলাওঁ
যায়গৈ বুলি ভাইটি আহি ফুলৰ টাবখিনি এনেকৈ সজাই থৈ গৈছে মোক ভালেই পাইছোঁ মই ভাবি আছিলোঁ এনেকৈ কৰিম বুলি কিন্তু সময় পোৱা নাছিলোঁ আৰু মই নোৱাৰিম মানে যিটো নেকি মতা মানুহে কৰিলে বেছি ভাল হয় সেইটো কাৰণে আজি কৰি থৈ গৈছে মনটো বহুত ভাল এইটো ইমান ধুনীয়া লাগিছে এতিয়া ইয়াত ওলমাই দিছোঁ আৰু বহুত দীঘল হৈছে এইটো আৰু এইটো চৰকাৰে একদম জোপোহা হৈছে এইখিনি এনেকৈ ওলমাই দিছোঁ এইফালে বেগ চেগ লৈ আজৰি এতিয়া আকৌ যাব লাগে চ' ময়ো ঘৰত বন্ধ কৰি লওঁ দৰ্জাবিলাক ত' এতিয়া থৈ আহোঁগৈ মানে তিনিআলিত থৈ আহিমগৈ কাৰণ এই আহোঁতে অকলে আহিলে এতিয়া যাওঁতেহে মই থৈ আহিম বুলি কৈছোঁ কাৰণ মানে পিছত আকৌ ৰাস্তা খেলি মেলি হ'ব আৰু বেছি ডাঙৰ নহয় সৰু হয় ভাইটিক থৈ মেলি জাষ্ট আহিছোঁ এতিয়া তিনিআলিত থৈ আহিলোঁগৈ সেইফালে গাড়ী গৈ আছে দেখিছোঁ চাগে সেইটোৱে আমাৰ তিনিআলি আৰু এতিয়া মই গৈ আছোঁ ঘৰত মোৰ লগত ভণ্টিও আহিছিলে এতিয়া ঘৰত গৈ আছোঁ ঘৰত কিনো কৰোঁগৈ এতিয়া চাই থাকক ঘৰ আহি পোৱা নাই আমি আহিলোঁ এতিয়া পথাৰৰ ফালে কাৰণ মেইন ৰাস্তাৰ ফালে আহিলে মানে বহুত দূৰ হৈ যায় সেইটো কাৰণে আমি পথাৰৰ ফালে গুচি আহিলোঁ পথাৰৰ ফালে সোনকালে হয় ত' এতিয়া আৰু অকণমান আছে পামগৈ আৰু এতিয়া পথাৰৰ ফালে আহিছোঁ বহুত পথাৰ এতিয়া মানে ঠাণ্ডা লাগি গৈছেগৈ চুৱেটাৰ পিন্ধি আহিলোঁ গৈ আছোঁ ঘৰ আহি পালোহি এতিয়া চিলাবলগীয়া আছে কাপোৰ তাৰপাছত আজি এযোৰ বেলেগ কাপোৰ আছে দহি বাতিব আছে আৰু এতিয়া চিলাবলৈ লোৱা কাপোৰযোৰ এইযোৰ মেচিমেনৰ নুনি বাই নুনি হয় আৰু এইযোৰ বৌজনী মোৰ পৰাই লৈছিলে কাৰণ মই অনলাইন বিজনেছো কৰোঁ শিখা চাদৰ মেখেলা বুলি মোৰ ফেচবুকত গ্ৰুপ আছে আৰু লগতে মোক ফেচবুকত চাৰ্চ কৰিলেও পাব যে শিখা চাদৰ মেখেলা বুলি আৰু এইটো হ'ল আজি 3 মাহ মানে হ'ল লোৱা এইখন মেখেলাখন হয় আৰু এইখন চাদৰ গোটেই কাটোতে এনেকৈ সৰু সৰুকৈ আৰু মাজে মাজে ডাঙৰ ডাঙৰকৈ আছে ফুল আছে তাৰপিছত চাইড পটি হ'ব লগত বিবিটো হেভি হ'ব ইয়াৰ আৰু আপোনালোকে যদি ল'বলৈ বিচাৰে তেতিয়া মোক মেছেজ কৰিব পাৰে ফেচবুকত মেছেজ কৰিব পাৰে শিখা চাদৰ মেখেলাত গৈ পিনে মোক ডাইৰেক্ট মেছেজ কৰিলেও পাব আৰু মাৰ্কেট প্লেচতো পাব চ' কাৰোবাৰ যদি ল'বলৈ ইচ্ছা থাকে বেলেগো বিচাৰে তেতিয়াহ'লে মোক ফটো দিব পাৰে ফটো চাই পিনে মই ক'ম আপোনালোকক এতিয়া এযোৰ মই চিলাম কাৰণ বৌ এই কাপোৰযোৰ বহুত দিনেই হ'ল লোৱা চিলাব দিয়া নাছিলে মোৰ ওচৰতে দিম বুলি এতিয়া মই চিলাই দিম চাওঁচোন কিমান ভালকৈ চিলাব পাৰোঁ আৰু ভাল কৰিব লাগিব কাৰণ কাপোৰযোৰ বহুতেই ধুনীয়া হয় পিন্ধিবলৈ বহুত ধুনীয়া লাগিব চাই থাকক মই কেনেকৈ চিলাওঁ আজি চাই থাকিব শেষলৈকে ভিডিঅ'টো মই চিলোৱা যিমানখিনি পাৰোঁ দেখাম আৰু চাই থাকক এতিয়া ভিডিঅ'টো কাপোৰ চিলোৱা ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ মোবাইলটো ৰাখোঁ আৰু পৰি যায় সেইটো কাৰণে কাপোৰ চিলাই থাকোঁতে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ বেয়া নাপাব চ' যেতিয়াতো ষ্টেণ্ড ল'ম তেতিয়া মই কাপোৰ চিলোৱা ভিডিঅ' মোক দেখাম আৰু কেনেকৈনো চিলাওঁ আৰু কাপোৰযোৰ চিলাই শেষ নহ'লেগৈ কাৰণ দহি বাতিব লাগিব আৰু মেখেলাটো চিলোৱা হৈ গ'ল চাইড পটি লগাবলগীয়া আছে যেতিয়া কমপ্লিট হ'ব কাপোৰযোৰ চিলাই মই তেতিয়া দেখাম আপোনালোকক চাই থাকিব আৰু গোটেইযোৰ আৰু অৱশ্যে ধুনীয়া লাগিব কাপোৰযোৰ বহুত ধুনীয়া দহি বাতিব কৈছে বৌয়ে আৰু যিটো নেকি কালি মই বনাই থোৱা অলপ ভিডিঅ' আছে আৰু এতিয়া আজি ভিডিঅ' দুটা লগত দিয়া হৈছে ব্লগটো আৰু কালি ৰাতি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ ৰাতি মানে খুৰী ঘৰৰ পৰা অহা পাছত চ' মোৰ অলপ কিবা কিবি প্ৰব্লেম হ'ল সেইটো কাৰণে দিব নোৱাৰিলোঁ আজি দিছোঁ দুটা লগতে চাব সকলোৱে আৰু যদিহে ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদিহে কোনোবা নতুনকৈ আহিছে মোৰ ভিডিঅ'ত চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব কাৰণ মই ভিডিঅ' দিলে যাতে ন'টিফিকেশ্যন যায় আৰু আকৌ নতুন ভিডিঅ' চাব পাৰে যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আকৌ এবাৰ চ' ভিডিঅ'টো চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইবো কৰি দিব বাই বাই